এভৰিৱান কি খবৰ আছেনে ভালে সকলো আশা কৰিছো সকলো ভালে আছে আৰু মই যোৱাকালি ভিডিঅটো দিয়া নহল ৰাখৰ বলক আজি দি দিও বলক ৰাখলৈ নিজাৰ পৰা পৰাখৰি ৰাখলৈ বুলি গৈ আছো আৰু মাজতে এইটো ইমান ধুনিয়াকৈ বনাইছে জুবিনদাৰ ফটোবোৰেৰে গেট আৰু মই ভালকৈ গমে পোৱা নাছিল ওৰতে যে জুবিনদাৰ এনেকৈ গেট বনাইছে জুবিনদাৰ ফটোৰে আৰু মই হঠাতে মানে গম পাই ভিডিঅ অকনমানে উঠিল কিন্তু ভালকৈ নুঠিলে গেটটো আৰু এতিয়া গৈ গৈ ইয়াতে পালুৱে মানে অলপ আছে আৰু এইটো গেট আৰু এইটো গেট পাৰ হৈয়ে মানে ৰাইট সাইডে আমি গৈ এয়া খুমুৱা মেইন গেটটো পালো এয়া ধুনিয়াকৈ মানে বনাই ৰাখিছে ৰাধা কৃষ্ণৰ লাইটেৰে এনেকৈ সজাইছে আৰু বিৰাট ভাল লাগিছে আৰু এইখন আছিল দলং আৰু গম পোৱা নাছিলো পিছে গম পালো বাৰু তাতে যে সেই দলংখনতে এনেকৈ সজাইছে দলংখন আৰু তেনেকৈ সকলে ফটো উঠি আছে ফটো মাৰিব মুখ কোনো নাছিল কাৰণে মই ভিডিঅ যেহেতু বনাই আছিলো তাৰ কাৰণে ভিডিঅতে এবাৰ উঠিলো নিজেও আৰু এনেকৈ গৈ আছো আগলে আৰু পিছত এইটো জুবিনদাৰ নামেৰে এনেকৈ বনাইছে মণ্ডপটো আৰু এইখিনিত বহুত মানুহৰ ভিৰ মানে সকলে ফটো ভিডিঅত লাগি আছে আৰু মইও যেহেতু ফটো উঠা নাই মই ভিডিঅ বনাই আছিলো তাৰ কাৰণে মইও ভিডিঅে বনাইখিনি ৰাখিলো ভিডিঅ বনাই আৰু ইমান মানুহ তাৰছত হঠাতে মই বন্ধ কৰি দিছিলো ভিডিঅটো মাজতে হেঁচা ঠেলা হৈছিল সেইখিনি সময় তাৰ কাৰণে মই বন্ধ কৰি দিলো তাৰ পিছত আৰু এনেকৈ মণ্ডপটোৰ মাজেৰে এনেকৈ সোমাই যাব লাগে আৰু তাৰ পিছত মোৰ মানে মনটো ভৰি গৈছে এনেকুৱা ডেকোৰেশ্যন দেখিখিনি চাওক ইমান ধুনীয়া লাগিছে মানে এনেকৈ তোলেৰে গৈ বহুত দীঘলকৈ যেহেতু হেৰিটো ৰাস্তাটো আৰু ইমান ধুনীয়া সজাইছে চাওকচোন আপোনালোকৰ বাৰু চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি যাবচোন আৰু যেহেতু সকলোৱে ফটো উঠিছে মই ফটো উঠিব পৰা নাই তাৰ কাৰণে ভিডিঅ' বনাইছোঁ তো তাৰ কাৰণে মই ভিডিঅ'তে নিজেও ওলাই দিছোঁ আৰু এবাৰ আৰু মোৰ এইখিনিত খোজকাঢ়ি মানে বহুত বেছিয়ে ভাল লাগিছিল আৰু এয়া সোমাই আহি পালোঁ এইটো মণ্ডপ আৰু ধুনীয়াকৈ সজাইছে এইটো আৰু এয়া মানুহ চাওক পলাশবাৰীৰ ৰাসত ইমানবোৰ মানুহ হৈছে ইমান ৰাতিখন আৰু এনেকৈয়ে আমি মূৰ্তিবোৰ চাওঁ বুলি এফালৰ পৰা গৈ আছোঁ আৰু মানুহবোৰৰ পিছে পিছে আমিও একেলগে তাৰপিছত আৰু আপোনালোককো দেখাই গৈ আছোঁ যিমানখিনি পাৰোঁ গোটেইবোৰ দেখুৱাটো সম্ভৱ নহ'ব তথাপি মই যিমানখিনি পাৰোঁ ইয়াতে বিবাহৰ এয়া এনেকৈ বনাই থৈ দিছে দৰা কইনা মানে অহা যোৱা কৰে সেনেকৈ ঘূৰি ঘূৰি আৰু এয়া এনেকৈ মূৰ্তি আৰু ধুনীয়া মানে লাইটিং মানে বহুত বেছি ভাল লাগিছে মূৰ্তিবোৰ আৰু ইমান ধুনীয়াকৈ সজাইছে মূৰ্তিটো ডাটা নগাঁৱৰ মানুহ চাগে তেনেকৈ লিখা আছিলে আৰু এনেকৈ চাই গৈ আছোঁ আৰু মানুহ আমাৰ আগে পিছে বহুত আছিল তো ৰখা নাই গৈও আছোঁ আৰু যিটো মোৰ ভাল লাগিছে মূৰ্তি সেইটোহে মই ভিডিঅ' কৰিছোঁ গোটেইবোৰ কৰা নাই যিবোৰ মানে মোৰ বহুত বেছি ভাল লাগিছে মূৰ্তি সেইবোৰ মানে মই ভিডিঅ' কৰিছোঁৱে মাজে মাজে এটা দুটা বাৰু ৰৈ গৈছে আৰু কিছুমান কৰাও নাই আৰু লাজৰ আগে দিয়কচোন মানে আগে পিছে যিহেতু বহুত মানুহো আছিল আৰু গোটেইবোৰ এনেকৈ কৰি থাকিব আৰু ইয়াত ত্ৰিভুৱন দৰ্শনৰ এইটো ধুনীয়া বনাইছে মোৰ বহুত বেছি ভাল লাগিছিল আৰু এয়া বৃন্দাবন পলাশবাৰীৰ ৰাসৰ এয়া বৃন্দাবনৰ ছবি এইখিনি মোৰ বহুত বেছি ভাল লাগে বৃন্দাবনৰ ছবিখিনি সকলো ৰাসৰে মই বৃন্দাবনৰ ছবিখিনি মোৰ বুলিয়ে নহয় সকলোৰে ভাল লাগে দিয়কচোন আৰু অলপ টাইম ৰৈ কিনে মই মানে এইখিনি কৰিছিলোঁ পিছত আৰু এই বেলেগ চাইডে আৰু এই বৃন্দাবন পাৰ হৈ এইকেইটা আছিলে আৰু সেইখিনিও কৰিলোঁ ভগৱান কৃষ্ণই যে মানে বহুত কৰিছিলে বকাসুৰ আৰু নাগ তেনেকৈ সেইবোৰ সকলোবোৰ দাঙি ধৰা হৈছে মূৰ্তিসমূহৰ দ্বাৰাই আৰু জানেনে ইয়াত এটা বহুত ধুনীয়া বস্তু মানে আকৰ্ষিত বস্তু এটা বনাই থৈ ৰাখিছে মানে তো আপোনালোকক মই দেখাম ৰ'ব অলপ পিছতকৈ এতিয়া মানে মূৰ্তিসমূহ মই চাই লওঁ গোটেইখিনিয়ে হোৱা কৰি তাৰপিছত আপোনালোকক ধুনীয়াকৈ মই দেখাম আপোনালোকেও ভাল পাব চাই আৰু তাতে মানে মানুহৰ বহুত বেছি ভিৰ লাগি আছে আৰু মই মূৰ্তিসমূহো যিহেতু চাই গৈ আছোঁ আৰু এফালে মানুহ তাতে জমা হৈ আছে তাৰ কাৰণে গম পাইছোঁ আৰু তাৰপিছত আপোনালোককো দেখাই এফালৰ পৰা লৈ গৈ আছোঁ আৰু এইপিনে চাওক এইটো এটা কেনেকুৱা লাগিছে আৰু এয়া বস্ত্ৰহৰণৰ এইটো দৃশ্য এনেকৈ মানে কাপোৰখন এনেকৈ শ্ৰীকৃষ্ণই যে দি থাকে তেনেকৈ সেইটো সজাইছে আৰু এইটো চাব দেই এইটো মানে এয়া ধনু শৰ এনেকৈ গৈ থাকে এয়া শৰ গৈ আছে দেখিছেনে এয়া বলক আকৰ্ষিত বস্তুটো দেখাওঁ আৰু এইপিনে চাওক এয়া আমাৰ দাদা জুবিন দা
এনেকৈ সজাই ৰাখিছে আৰু আপোনালোকে মোক কমেণ্টত জনাবচোন কেনেকুৱা হৈছে মানে বহুতেতো চাব গৈছে বাৰু পলাশবাৰী ৰাস নোচোৱাকৈ থকা নাই তাৰ মাজতে যিহেতু মই ভিডিঅ' বনাই আনিছিলোঁ আপোনালোকক দেখাম বুলি তো মই ভিডিঅ'টো আজি দি দিলোঁ আৰু আপোনালোকে জনাই যাব কমেণ্টত কেনেকুৱা পাইছে আৰু সকলোৱে মানে সেইখিনি সময়ত সেইখিনি ঠাইত মানে ৰৈ চাইছে আৰু সকলোৱে সেইখিনি ঠাইত মানুহৰ মানে বহুত ভিৰ হৈছে মানে ফটো ভিডিঅ' সকলোটো কৰিছে আৰু ময়ো আনিছোঁ আৰু এইপিনে চলি আছে প্ৰগ্ৰাম আৰু তাতে কিন্তু জুবিনদাৰ গানে গাই আছিলে গায়কজনে আৰু ভাল লাগিছে পিছত আৰু আমি মেলা বজাৰ এনেকৈ চাই কিবা খাই ঘৰলৈ বুলি আহিলোঁ আৰু বাণিজ্য মেলা তেনেকৈ বহিছিলে সেইবোৰ বাৰু ভিডিঅ' কৰা নহ'ল কিমান ভিডিঅ' কৰিম তো আজিলৈ বাই আছে ৰাসৰ ভিডিঅ'